Pinianar lopor phai krehini rachitim apor malom Diphu rongsampri ward number 3 along kedo enut pijus das ahem mechupidet. মই মটৰ দি পানী মাৰিছিলোঁ কিন্তু পাৰা নাই, মই কণ্ট্ৰল কৰিব পৰা নাই। মই ৰাস্তা দি গৈ আছিলোঁ, মাইকী মানুহ চিঞৰি আছিলে, দৌৰি সোমাইছোঁ, এই মটৰ দি পানী মাৰিছোঁ, মই পাৰা নাই। কেনেকৈ জ্বলিছে গম পোৱা নাই? এইটো পোৱা নাই আৰু পোৱা নাই। খেৰ ঘৰতে পূৰা জুই জ্বলিছে, মানে ইমানে আৰু মই কণ্ট্ৰল কৰিব পৰা নাই মটৰ লগত। খালি গেছ চিলিণ্ডাৰকেইটা ওলাব দিছে, বাচিছে ইমানে আৰু। গেছ ফাটা নাই, নাই গেছ চেছ একো গম পোৱা নাই আৰু। খালি মাইকী মানুহ চিঞৰা শুনিছে, মই ৰাস্তাৰ পৰা দৌৰি যাই আহিছে আৰু বচাবলৈ, কিন্তু একো ইমান হিট হৈ গ'ল লগে লগে কি কণ্ট্ৰল কৰিব পৰা নাই আৰু। মইতো বজাৰতে আছিলোঁ, মইতো গম পোৱা নাই, মই এতিয়া আহি পালোঁ। মই মাল আনিব গৈছিলোঁ দোকানত, এতিয়াতো কেনেকৈ কি হ'ল বা মই এতিয়ালৈকে এই মাত্ৰ আহি পেলাই সোমাইছোঁ। মই আপোনাৰ নাম কি? পীযুষ দাস। পীযুষ দাস, তেখেত আপোনাৰ কি হয়? ল'ৰা। আপোনাৰ কি নাম? ৰঞ্জিত দাস। ঘৰত কেইজন মানুহ থাকে? ঘৰতে 7জন, পোৱালি ছোৱালীলৈ 7জন আছিলোঁ। পোৱালি ছোৱালীলৈ 7জন। মই মানে পোৱালিবিলাক স্কুলত আনিব গৈছিলোঁ, তাৰ লগত ৰৈ থাকোঁতে অলপ দেৰি হৈছে। তাৰপৰা বেলেগ এজনে মোক ফোন কৰিলে, তোমালোকৰ ঘৰ জ্বলি গ'ল বোলে। মই ফটককৈ আহিলোঁ আৰু। কিমান দেৰি হ'ল জ্বলা? জ্বলা এক ঘণ্টাৰ পিছতে জুই লাগিলে গম পায়? কেনেকুৱা জুই লাগিছিলে ময়ো গম পোৱা নাই এতিয়ালৈকে বৰ্তমান। আমাৰ ঘৰৰ মিছেছ চব ফিট হৈ গ'ল, যে কেনেকুৱা লাগিছে মিছেছে গম পাব হ'ব পৰা, মিছেছ আহিলে ক'ব পাৰিম আৰু। ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হৈছে? ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হৈছে, বহুত দেৰি হৈছে। ঘৰত আছে ডকুমেণ্টছবিলাক চব গুচি গ'ল, প্লাছ পাৱাৰ টিলাৰ এখন আছিলে, পানী মেচিন আছিলে, প্লাছ মোৰ কেছ আছিলে 10,000 না 10-15,000 মান কেছ আছিলে, এইবিলাক গ'ল। মানে অনুৰোধ মানে কি হয়, এতিয়া চৰকাৰে যদি কিবা সহায় কৰে আৰু আমাক এতিয়া। কি সম্পত্তি আছে? সম্পত্তিটো আছিলে, এফালে টকা আছিলে 5,000 আৰু গডৰেজ আছিলে, তাৰপিছত এই কাঠৰ আলমাৰি আছিলে এটা, আৰু হেৰি আছিলে বছ পালং একটা আছিলে, ঘৰতে আছিলে। মানুহ এতিয়া মানুহৰে খবৰ নাই, মানুহ এতিয়া ল'ৰাটোৱে দেখি আছে। মই এতিয়ালৈকে কোন আৰু কি হৈছে নহৈছে মই একো গম পোৱা নাই, পোৱা নাই মই। আৰু কি জনাম এতিয়া, ৰাইজে যদি বা হেৰিয়ে যদি কিবা সহায় কৰে আৰু এইটোৱে আৰু, নহ'লেতো আমি বৰবাদী হৈ গ'লোঁ আৰু। ৰংচাপ্ৰি দুইটাই আছিলে, গোৱালিলৈ 3টা ঘৰ আছিলে। অঁ, আৰু কাৰ কাৰ ঘৰ আছে? ইয়াতেতো আমাৰ এই দুইজনেৰে ঘৰ। অঁ, বেলেগ নাই, লগালগি আছিলে। কি কাৰণে জ্বলিছে গম পোৱা নাই? এইটো মই এতিয়ালৈকে একো গম পোৱা নাই।